হেল্ল' এভৰিৱান, ৱেলকাম বেক। নমস্কাৰ, মই পূজা সোণোৱালে আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদিহে ভিডিঅ'টো চাই ভাল পায়, মেক চিয়'ৰ ইউ লাইক মাই ভিডিঅ'। তেন্তে ব'লক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিটো বছৰৰ ভাদ মাহত আমাৰ গাঁৱৰ গোপিনী আৰু ভকতসকলে নামঘৰত নাম লয়। গোপিনীসকলে দিনত আহে আৰু ভকতসকলে গধূলি সময়ত নাম লয় নামঘৰত। আৰু গাঁৱৰ সকলোৱে নিজৰ সুবিধা অনুসৰি আহে নামঘৰলৈ সেৱা কৰিবলৈ। নিজ ইচ্ছা অনুসৰি কিছুমানে শৰাই দিয়ে, কিছুমানে চাহ মিঠাই আৰু কিছুমানে তেনেকৈ আৰু সেৱা কৰিবলৈ আহে। আৰু আমিও আহিছোঁ আজি নামঘৰলৈ সেৱা কৰিবলৈ বুলি। চাই থাকিবচোন আপোনালোকে আমাৰ ইয়াতে কেনেকুৱা কি নিয়ম হয়। আৰু এয়া মই আহি পাওঁতে নাম লৈয়ে আছিলে, শেষ খবৰেই হৈছিলেহি। মোৰ যিহেতু ক্লাছ চলি আছিলে, সেইকাৰণে মোৰ অহাত অলপ লেট হৈ গ'ল। চ' চাই থাককচোন তেন্তে ভিডিঅ'টো।
নাম থোৱাৰ পাছতে যোনসকলে সেৱা কৰিবলৈ যায় নামঘৰলৈ সেই সকলোবোৰে সেৱা কৰে আৰু সেৱা কৰি হোৱাৰ পাছতে এয়া চাহৰ যোগাৰ চলি যায় মানে যোনে যি মিঠাই নিয়ে সেইবোৰ এই চাহৰ যোগাৰ চলি আছে মিঠাই চিঠাই খোৱাৰ পাছত এয়া প্ৰসাদখিনি সকলোৱে বিলাব প্ৰসাদ খোৱাৰ পাছৰখিনি চাই থাকক আপোনালোকে চাহ মিঠাই প্ৰসাদ এই সকলোবোৰ খোৱাৰ পাছত নামঘৰটো চাফ চিকুণ কৰি এটা দিনৰ অন্ত পৰে এয়াই ভিডিঅ'টো বহুত দীঘল হৈ গ'ল এইটো মই গম পাইছোঁ উপায়ো নাই কাৰণ কিয় কিছুমান এই ভাল লগা মুহূৰ্তবোৰ আচলতে স্মৃতি হৈ ৰ'ব বুলিয়েই মই ইউটিউবৰ এখন পৃষ্ঠাত লিপিবদ্ধ কৰি ৰখাৰ অতি সৰু প্ৰয়াস মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ বাবে আপোনালোক সকলোলৈকে বহুত বেছি ধন্যবাদ নামটো চাব আশীৰ্বাদ কৰিব বুলি মই আশা কৰিছোঁ তেন্তে আজিলৈ আহিছোঁ বাই বাই